নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই বিন্দাছ বিঙে নতুন ভিডিঅ' হইতে সকলো এতিয়া দুখত ভাঙি পৰিছে। ৰোশনা চাংমাৰ বেয়া খবৰটো এতিয়া সকলোকে কন্দুৱাইছে। অকালতে এনেকুৱা হ'ব বুলি কোনেও ভবা নাছিলে আৰু এই খবৰটো পাই এতিয়া কোনেও বিশ্বাস কৰিব পৰা নাই। আসলতে হৈছে কি তেন্তে আপোনালোকে ভিডিঅ'টো চালে সকলো কথা জানিব পাৰিব। বন্ধু-বান্ধৱীসকল, আপোনালোকে নিশ্চয় চিনি পায় জনপ্ৰিয় ইউটিউবাৰ ৰোশনা চাংমাইক। তেওঁলোকে সদায় নিজৰ পৰিয়ালটোক লৈ সকলো ভিডিঅ' শ্বেয়াৰ কৰি থাকে আৰু এই চাৰিজনীয়া পৰিয়ালটো সকলো অনুৰাগীৰে প্ৰিয়। তেওঁলোকৰ পৰিয়ালটো বহুত আনন্দৰে ভৰা, খুব হাঁহি ধেমালি কৰা প্ৰত্যেকজন সদস্য। কিন্তু এতিয়া হঠাৎ ফেচবুকত খেলিমেলি লাগিছে যে কথাটো যে শুনিছে এই কথাটো সঁচা নে মিছা। আৰু সঁচাকে ময়ো বিশ্বাস কৰিব পৰা নাই যে এই কথাটো সঁচা নে মিছা। এতিয়া কমেণ্টৰ জৰিয়তে সকলোৱে সোধা পোছা কৰি আছে, যিহেতুকে এতিয়া সকলোৱে দুখতে ভাঙি পৰিছে কথাটো শুনি। কোনেও এই কথাটোত বিশ্বাস কৰিব পৰা নাই। ৰোশনা চাংমাৰ জীৱনত অহা এই বেয়া খবৰটোৱে সকলোকে কন্দুৱাইছে। এতিয়া হয়তো কোনেও ভবা নাছিলে যে অকালতে এনেকুৱা হ'ব বুলি। 2 দিন পূৰ্বে কেক কাটি ভিডিঅ' আপলোড দিছিলে ছ'চিয়েল মিডিয়াত আৰু 2 দিন পূৰ্বে হাঁহি ফূৰ্তি কৰি পৰিয়ালটোৱে কটাইছিলে। ভিডিঅ' আপলোড কৰা 2 দিনৰ পিছতে আহিল এই দুখজনক খবৰটো। তেন্তে বন্ধু-বান্ধৱীসকল, আপোনালোকে নিশ্চয় গমেই পাইছে যে ৰোশনা চাংমাৰ হাজবেণ্ড মানে স্বামী বহুত ফূৰ্তি আৰু আনন্দৰে ভৰা আছিলে। এতিয়া 13 এপ্ৰিল তাৰিখে হৃদৰোগত আক্ৰান্ত হৈ জনপ্ৰিয় ইউটিউবাৰ ৰোশনা চাংমাৰ স্বামীৰ মৃত্যু হয়। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকে শুনিছে। হাঁহি ধেমালিৰ মুখে থকা ৰোশনা চাংমাৰ স্বামী আৰু নাই। এই খবৰটো পাই কোনেও এতিয়া বিশ্বাস কৰিব পৰা নাই, কিয়নো তেখেতৰ অনুৰাগীসকলে প্ৰায়ে ৰোশনা চাংমাৰ ভিডিঅ'ত দেখি থাকে। ৰোশনা চাংমাৰ ভিডিঅ'ত স্বামীয়ে সকলোকে হহুৱাই থাকে। এই হহুৱাই থকা মানুহজন আজি বেলেগক হহুৱাই আজি নিজে অজান দেশলৈ গুচি গ'ল। এই খবৰটোৱে সকলোকে কন্দুৱাইছে, লগতে সকলোকে ভাঙি তুলিছে। শেষত তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক, সেয়ে নেদেখাজনৰ আগত প্ৰাৰ্থনা জনাইছোঁ। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো চাই আৰু গম পাই আপোনালোকৰ নিশ্চয় বেয়া লাগিছে, কাৰণ 2 দিন আগত মই এটা ভিডিঅ' চাইছিলো যে ৰোশনা চাংমাৰ স্বামীয়ে ধুনীয়াকৈ কেক চেলেঞ্জ এটা কৰিছিলে আৰু তাতে সকলোকে হহুৱাইছিলে। আচলতে মানুহজন বহুত হাঁহি ধেমালিৰ মানুহ আছিলে, কিন্তু আজি সকলোকে হহুৱাই আজি নিজে অজান দেশলৈ গুচি গ'ল। সঁচাকৈ খুবেই বেয়া লাগিছে আৰু বিশ্বাস কৰিব নোৱাৰা এটা কথা। তেন্তে বন্ধু-বান্ধৱীসকল, মোৰ ভিডিঅ'টোৰ জৰিয়তে যাতে তেওঁৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে সেয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। তেন্তে আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকৰ মন্তব্য কি থাকে এবাৰ কমেণ্ট বক্সত নিশ্চয় জনাব।